নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোলৈকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহকচোন আজি মছলাবিহীনভাৱে জাতিলাও আৰু বৰিয়লা মাছৰ টেঙা জোল কেনেদৰে বনায় তাকে চাওঁ। বৰিয়লা মাছকেইটা ধুনীয়াকৈ চাফ চিকুণ কৰি নিমখ আৰু হালধি এনেদৰে সানি লৈ কেৰাহীখন গৰম কৰি মিঠাতেলত এটা দুটাকৈ মাছখিনি প্ৰথমে ধুনীয়াকৈ ভাজি ল'লোঁ। মাছখিনি ভাজোঁতে এটা কথা মনত ৰাখিব, যাতে কেৰাহীত লাগি মাছখিনি ভাগি গুৰি হৈ নাযায়। এইফালে মাছখিনি ভাজি হৈ এনেদৰে থৈ আনফালে বাৰীৰ পৰা ছিঙি অনা এটা জাতিলাও, কুমলীয়া জাতিলাও এনেদৰে মিহিকৈ সৰু সৰুকৈ কাটি ল'লোঁ। জাতিলাওখিনি কাটি হোৱাৰ পাছত আকৌ কেৰাহীখন গৰম কৰি অলপ খাটি মিঠাতেল দি কেইটুকুৰামান পিঁয়াজ এনেদৰে ভাজি লৈ তাত অকণমান জোখ অনুসৰি হালধি দিয়া হয়। হালধিখিনি দি পিঁয়াজখিনি এনেদৰে অলপ লৰাই দি ফুটি যোৱা জাতিলাওখিনি দি দিম। জাতিলাওখিনি অলপ সময় এনেদৰে লৰাই সিজিবৰ কাৰণে অকণমান নিমখ দি আকৌ এনেদৰে মিলাই দিম হেতাখনেৰে ভালকৈ। তাৰপিছত লাহেকৈ এখন ঢাকনাৰে চব্জিখিনি সিজিবৰ কাৰণে কিছু সময় ঢাকি থৈ দিলোঁ। 5 মিনিটমান এনেদৰে ৰখাৰ পাছত জাতিলাওখিনি চাব খুব ধুনীয়াকৈ সিজি গ'ল। আপোনালোকে ইচ্ছা কৰিলে ইয়াত ঘৰুৱা কণ বিলাহীও দিব পাৰে। জাতিলাওখিনি সিজাৰ পিছত ইয়াত অকণমান এনেদৰে পানী দি আকৌ কিছু সময় ঢাকি থলোঁ। এইবাৰ চালোঁ জাতিলাওখিনি সিজিলত নিজৰ প্ৰয়োজন অনুসৰি আঞ্জা জোলৰ জোখত পানী দি কিছু সময় উতলাই এনেদৰে ভাজি থোৱা মাছখিনি ইয়াত দি দিয়া হ'ল। মাছখিনি দিয়াৰ পিছত পুনৰ এনেদৰে ঢাকোনেৰে ঢাকনাখন দি ঢাকি থলোঁ। কমেও 10 মিনিটমান এনেদৰে উতলাৰ পাছত চাবচোন মাছখিনি ধুনীয়াকৈ ওপৰলৈ উপঙি আহিব। জাতিলাও আৰু মাছখিনি এনেদৰে ভালদৰে উতলাৰ পাছত এনেদৰে এটুকুৰা কাজি নেমু ইয়াত চেপি ৰসখিনি দি দিলোঁ। আপোনালোকে অৱশ্যে কণ বিলাহীৰ লগতো ৰান্ধি খাব পাৰে।
এনেদৰে টেঙাখিনি চেপি দিয়াৰ পিছত আকৌ কিছু সময় উতলিবৰ কাৰণে পুনৰ ঢাকনাখন দি আকৌ 5 মিনিটমান সময় উতলাই ল'লোঁ। এনেদৰে কিছু সময় থোৱাৰ পিছত আমাৰ জাতিলাও আৰু বৰিয়লা মাছৰ জোল খাবৰ কাৰণে ৰেডি হৈ গ'ল।